নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আজি আকৌ ভিডিঅ' বনাম বুলি ভাবিলোঁ। তাতে আকৌ গম পাব ভঙা হাত হাতখন ভাঙিছে। তথাপি আজি গগনে লগ ধৰাত আহিলোঁ ওলাই আপোনালোক ভিডিঅ' এটা দিম বুলি। এতিয়া আহিছোঁ আমি আৰিকুছি, নলবাৰী আৰিকুছি কৰ্মশালাত। মানে ইহঁতে ঢোল বজাব আহিছে, মই চাব আহিছোঁ। মইতো নোৱাৰোঁ ঢোল বজাব। বাকী কৰ্মশালা দেখুৱাম বুলি ভাবিলোঁ অকণমান। তাৰপিছত যাওঁতে পূজা আছে, পূজাত সোমাই যাম, পূজাখনো দেখুৱাম। চাই থাকক ভিডিঅ'টো আগলৈ। তো গাইছ, 1 ঘণ্টামান ৰখিলোঁ, কোনো আহি পোৱা নাই। তাতে খালী হৈ আছে। কেতিয়াবা আহি পায়, সিহঁতক কিমান ৰখিম আৰু, আমনি লাগি গৈছে। সিহঁত আহি পাব, আৰম্ভ হ'ব, চাওঁ বাৰু কি হয়। প্ৰথমতে ক'ব বিচাৰোঁ যে ডায়মণ্ড ডান্স একাডেমীৰ সৌজন্যত আয়োজিত 7দিনীয়া বিহু নাচৰ কৰ্মশালাত যিসকল ছাত্ৰ ছাত্ৰীক দেখিছোঁ, বহুত বেছি ভাল লাগিছে। আৰু ইয়াৰ বাবে মই ধন্যবাদ পোনপ্ৰথমে দিব খোজোঁ দীপ দাস, অসমৰ এজন আমাৰ চলচ্চিত্ৰৰ লগতে ভিডিঅ'ৰ লগতে মোৰ লগত জড়িত এগৰাকী ভাল নৃত্যশিল্পী, এজন কোৰিঅ'গ্ৰাফাৰ। তেখেতৰ এটা ইচ্ছা আছিল ডায়মণ্ড ডান্স একাডেমী। তো গাইছ, তাৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি এতিয়া চাই আছোঁ গেৰেজ ক'ত পাওঁ। গেৰেজ পালে গাড়ীখনৰ চেইনডাল ঢিলা হৈছে, তাকে টাইট কৰি ল'ম। তাৰপিছত আকৌ যাই থাকিম পূজালৈকে। কৰ্মশালা বেছি দেখুওৱা নাই, কাৰণ মই ভাবিছোঁ পূজাখনে দেখুৱাম বুলি। পূজাখনকে যে গৈ আছোঁ। কৰ্মশালা দিনা আহিলোঁ কাৰণে আপোনালোকক অকণমান দেখুৱাব লাগিব। বাকী ব'লক পূজা চাওঁ। বন্ধুসকল, আহি চৰাবৰী পালোঁ আৰু এইটো এটা চৰাবৰী কালী মন্দিৰ। আগলৈ যাই থাকোঁ ব'লক। আহি এতিয়া পূজা পালোঁ আৰু পাখা মেলা সকলো হাজো পাখা মেলা ইয়াতে কাষতে হয় পূজাখন। হাজো পাখা মেলাতে হয়। তো পূজা পালোঁ, পূজাখন দেখুৱাম এতিয়া আপোনালোকক। বিশেষ বেছিকৈ দেখুৱাব নোৱাৰোঁ বাৰু, বাকী যিখিনি বাৰু দেখুৱাম আৰু, চাই থাকক। গাইছ, পূজাটো আহি পালোঁ, কিন্তু গাড়ীখন থ'ব লাগিল। এতিয়া গাড়ীখন থ'ব যাই আছোঁ। গাড়ীখন থৈ হোৱাৰ আগতে তাৰপিছত পূজা দেখুৱাম। গাড়ী তো গাইছ, এতিয়া গাড়ী থৈ আহিলোঁ আৰু লগতে চেলেংখন লৈ আহিছিলোঁ। চেলেংখন ঘৰত ল'লোঁ, লৈ এতিয়া পূজালৈকে যাই আছোঁ। ভগৱান আছে, এই ধুতিও পিন্ধি ল'লে একেলগতে গৈ আছোঁ পূজালৈকে। ইয়াতে ঢোল বজাব মই চাম আৰু, আজি উপায় নাই। চাম বুলি অহা নাছিলোঁ, কৈছে কিন্তু হাতত নাহিল, উপায় নাই। ব'লক। তো গাইছ, আহি পূজাত সোমালোঁ। পূজাত সোমাই পূজাখন অকণমান চালোঁ। চাই এতিয়া মনত পৰিল ৰাজালৈ। ভাবিলোঁ ৰাজাকো লৈ যাওঁ এবাৰ পূজা বুলি। এতিয়া ৰাজাৰ ঘৰত গৈ আছোঁ, তাৰ ঘৰ পাম, তাক ল'ম, লৈ আকৌ যাম পূজাত। পূজাখন দেখুৱাম ভালকৈ যিখিনি পাৰোঁ। এতিয়া ৰাজাক লৈ যাওঁ আগতে। গাইছ, আহি ৰাজাৰ ঘৰ পালোঁ। আন্ধাৰ মুন্ধাৰ গোটাই এতিয়া তাক ঘৰত সোমাওঁ, তাক লওঁ, লৈ সোনকালে যাওঁ। ইয়াৰ ৰাজাৰ কুকুৰ পলাল, দেখা পাই পলাল। অ' ৰাজা দেখা, আমাৰ ৰাজা। এতিয়া ৰাজাক লওঁ আৰু পূজাত যাওঁ আকৌ। ৰাজাৰো ওলা হ'ল। এতিয়া ৰাজা
আৰম্ভ কৰিছে আৰম্ভ কৰোঁ উৰুলি দিয়ক। তো গাইজ পূজাত আহি পালোঁ, গাড়ী চাড়ী চালোঁ, গাড়ী চাড়ী আকৌ পূজা পালোঁ আৰু লগত ৰাজাও আছে, গগনো আছে আগৰ পৰাই। এতিয়া আকৌ পূজা চাম, কি হৈছে বা চাওঁ আৰু দেৱালীটো দেখুৱাই আছোঁ আপোনালোকক।
বেদনা আৰু আঙ্গুৰ এতিয়া ঘৰত যাওঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব এটা কৰি দিব। তো আজিলৈ বাই।